কবিতাৰ শিৰোনামা ৰ'দ। কবি বিতুপন বৰা, আবৃত্তিকাৰ জ্যোতিষ্মান নাথ। পিতায়ে ঘামবোৰ সিঁচিব আৰু আয়ে সপোনবোৰ ৰুব জানে। কানিমণি সন্ধিয়া পিতাই গৰুহালৰ সতে আৰু আয়ে দিনটোৰ চোকা ৰ'দটো পাহৰিব পৰাকে প্ৰশান্তিৰ এটি ঘমনীয়া হৰ্ষতে মাটিকুৱাটোৰ পাৰতে ভাগৰবোৰ সুলকাই থয়। নেমু টেঙাৰে হাতখনৰ দুখবোৰ ঘঁহি ঘঁহি ঢাকি থয়। ৰ'দে দেই যোৱা আইৰ পিঠিখনে ঘামুচি পিন্ধিছে। বধুৱা কটাৰীৰ ৰাগেৰে মই এটা এটাকৈ ফুটাও। আইৰ চাগে খুব ভাল লাগে। নাই, এতিয়াই সুখৰ সময় হোৱা নাই। একে জাপে আয়ে কেঁচা খৰি ফুৱাই ফুৱাই গোটেই জুহালখন ৰঙা কৰি পেলায়। দীপ চাকিটোও আই এটা ভূতে লোৱা। পিতাইৰ মিঠা হাঁহিটো চাবলৈকে আয়ে ইমান বিচনী কোবাই। কেতিয়াবা লাল কাল হৈ আইৰ মুখতে পৰে বিচনীখন, আকৌ কোবাই। কিজানিবা মোৰ টোপনি ভাগে। মোৰ দেখোন টোপনিয়েই নধৰে। আই যে কাইলৈ আকৌ ৰ'দ হ'ব।